দিছোঁ এতিয়া হৰ্টিকালচাৰ সেক্টৰত আমি বহুত কাম কৰিম আমাৰ যেটো আছে যেটো আগত খেতি আমি ধানে প্ৰদান কৰিছিলোঁ ধানটো আমি অলপ কেনেকৈ বেছিকৈ কৰিব পাৰোঁ কোৱালিটি কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ প্ৰচেছ চলি আছে কিন্তু এট দি সেম টাইম কিছুমান কেছ ক্ৰপ যেনেকৈ আমাৰ মেইজ আছে মাকৈ গোসাইগাঁও অঞ্চল আৰু উত্তৰ অঞ্চলত বহুত মাকৈ হয় মাকৈটো আমি বহুত বেছি প্ৰাধান্য দিছোঁ ড্ৰাগন ফ্ৰুট আমাৰ আৰম্ভ হৈছে বিভিন্ন স্পাইচবিলাক আমি কৰিব পাৰোঁ তেনেকা বিভিন্ন খেতিৰ কামত আমি খুব বেছি গুৰুত্ব দিছোঁ আৰু অহা 2-3 বছৰৰ ভিতৰত বড়োলেণ্ডৰ খেতিৰ ক্ষেত্ৰত যেটো ৰেৰ ৰূপ এটো সম্পূৰ্ণ খেলনি হৈ যাব এটো মই বিশ্বাসত ৰাখিছোঁ ব্লাড বেংকৰ কাৰণে চিন্তা কৰা হৈছে আৰু ডক্টৰ বহুত জাগাত নাটনি হৈ আছে কাৰণ বহুত ডক্টৰে ৰুৰেল এৰিয়াবিলাকত আহিব নিবিচাৰে যিখিনি আছে তেখেতসকলেতো আছেই তো সেই কাৰণে ক'ত ডক্টৰ নাই হেতু চাই পেলাই আমি অহা কেদিনমানৰ ভিতৰতে কেনেকৈ আমি ডক্টৰবিলাক পোষ্টিং কৰিব পাৰোঁ আমাৰ উদ্দেশ্যটো হৈছে কোনো হস্পিটালত গ'লে ডক্টৰে পৰাপক্ষত কোনো পেচেণ্টক ন বুলি ক'ব নালাগে ক'বাত মেজৰ অপাৰেশ্যন আছে এই হস্পিটালত ইকুইপ নাই হেতু বেলেগ কথা আদাৰৱাইজ সাধাৰণতে কোনো ডক্টৰে পেচেণ্টক যাতে ন নকয় হেতু আমি সকলোকে অনুৰোধ কৰি আছোঁ গতিকে আৰএনবি হস্পিটালত যেটো হৈ আছে এইটো আমি জানো আৰু ইয়াৰ ওপৰত আমি খুব স্পেচিয়েলি কিছুমান পদক্ষেপ লৈ আগবাঢ়িম মই এইটো আপোনালোকৰ আগত কৈছোঁ সো সেই সময়ত বুলি একো নাই যিখিনি ভেকেন্ট পোষ্ট আছে সেইখিনিকে দিম আমি ভেকেন্ট পোষ্ট নহ'লে ক'ৰ পৰা দিম আপুনি কৈছে প্ৰচিডিউৰ কেনেকৈ এটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 হেতু আমাৰ কাউন্সিলৰ ভিতৰত যিখিনি আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড বিভিন্ন অফিচত হেতু আমি নিযুক্তি দিম ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ এতিয়া সেক্ৰেটাৰিয়েটত যেটো আছিল ইয়াৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে প্ৰচেছ আগবাঢ়ি গ'ল বাকি বাহিৰত যিখিনি আছে ইয়াৰ কাৰণে ইণ্টাৰভিউ আমি অতি শীঘ্ৰে ল'ম